ঠাণ্ডা ৰাইজক কিবা এটা কৈ দিয়া কি ক'ম বাৰু বৰ্তমান গৰুখিনি নামিবলৈ মন কৰা নাই তথাপিতো গা ধুবই লাগিব হেল্ল' গাইজ গুড মৰ্ণিং হেভ এ নাইচ ডে সকলোকে বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু লগতে আজি গৰু গা ধুৱাবলৈ গৈছোঁ নতুনকৈ যদি চেনেলত কোনোবা আহিছে ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব আৰু এতিয়া বৰ্তমান গৰু গা ধুৱাবগৈ নদীত চাই থাকিব স্কিন নকৰাকৈ কিমান মজা হ'ব ধামাকা হৈ যাব চাই থাকিব ভিডিঅ'টো শেষলৈ গৰু গাইজনী পূৰা মৰম কৰি আছে পোৱালিটোক ককাই আগত গৰু গা ধুৱাই পাইছেনে নাই পোৱা ধুৱাব নাই আজি ধুৱাম চালো সেইজনী আৰু ধুনীয়াকৈ মাহ হালধি দি মামাই সানি দিছে গৰুৰ পিঠিত আৰু ফুট লগাবলৈ আছে ফুটটো লগাব দেখাম আপোনালোকক अरे भाई क्या कर रहा है तुम अभी क्या कर रहा है इधर ফুট লগাব ছাই হয় কেৰাহীৰ তলত যে থাকে কোলা কোলাকৈ ছাই ফুট লগাব এতিয়া গৰুৰ ছালত মানে গৰুৰ পিঠিত লগাব আপোনালোকে চাই থাকিব কেনেকৈ গৰুৰ পিঠিত ফুট লগায় ধুনীয়াকৈ সুন্দৰকৈ মিক্সিং কৰিছে মিঠাতেল অকণ দি চাই থাকিব ফুটটো কিয় লগায় বন্ধু নিয়ম নীতি আমাৰ মিচিঙত আৰু চবেই নিজৰ নিজৰ কামত ব্যস্ত আজি গা ধুৱাবৰ কাৰণে গৰুবোৰ আৰু লগতে মই গৈ আছোঁ নদীলৈ আপোনালোকক দেখাম চাই থাকিব বোকা গোটেইটো একদম মানে পিছল খাই পৰিছিলোঁ আৰু চেন্দুৰ লেছ ছিগি গ'ল উপায় নাই চিবিলাছ মৰা বহুত স্মাৰ্ট বয় আছে চলো গৰু গা ধুৱামগৈ ক'ত যায় মাংস আজি খাবই লাগিব ন বিহু নহয় জানো বন্ধু ক'ৰ পৰা আহিলি একদম আধিনে বন্তা কৰি গাহৰি মাংস আনিবলৈ গৈছিলোঁ আচ্ছা কিমান কেজি 350 আজিতো গাহৰি মাংস নোখোৱাকৈ থাকিবই নোৱাৰিব না আমি অ'কে গাইজ বৰ্তমান আমি গৈ আছোঁ কেৰাহীটোত আছে লাও বেঙেনা টেকেৰা হালধি সেইবোৰ গোটেইখিনি আছে সা সঁজুলি চাই থাকিম নামঘৰ বুঢ়া ডাঙৰীয়া কৃষ্ণ প্ৰভু দেঙলুং নামঘৰ চক নামঘৰীয়া দেঙলুং নামঘৰীয়াঙে গৈছিল বহাগ বিহু প্ৰথম বছৰটো মানে যাওক আৰু সেৱা জনাবলৈ গৈছে ৰাইজৰ লগাঙে জ্বলাই দিব ৰাইজৰ কাৰণে মোক অলপ বম ডাকো নে দেম বম অক নে দে আচ্ছা ছবি তো সম্প আৰু বঢ়িয়া বৰ্তমান নৈলৈ পালোঁ ইয়াতে গৰুখিনি গা ধুৱাব লাগিব বহুত পানী বাঢ়িলে কালি পানী ইমান নাছিলে আজি ৰাতিৰ ভিতৰত ইমান পানী হৈ গ'ল দেখো অলৰেডি ৰাইজে গৰু চৰু গোটাই লয় এতিয়া পানীত গা ধুৱাব লাগিব অকাই লুবি তো মিচিং ৰাখা অকাই লুবি তো গৰু বিহু বুলি গা ধুৱাবলৈ আজি জানিছো দনচিৰিত আমাৰ ব্ৰহ্মপুত্ৰ ধনচিৰি ব্ৰহ্মপুত্ৰ নহয় দনচিৰি আমাৰ দনচিৰিত আমি আজি মানে গৰু বিহু বুলি গা ধুৱাবলৈ আনিছো একদম মানে ভালে এনেকে কুকলে ৰাখিব লাগে একদম মানে আমাৰ এনেকে সদায় আমাৰ জীয়াই থাকিবলৈ দিব লাগে ন হয় ধুনীয়াকৈ গৰু গাত ফুট লগাই দিছে ছাই ফুট এনেকৈ ধুনীয়াকৈ কালাৰ হ'ব লাগে আৰু ধৰক ৰছীও নতুন বৰ্তমান গৰুখিনি নামিবলৈ মন কৰা নাই তথাপিতো গা ধুবই লাগিব লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা
গৰু চৰু গা ধুৱাই বৰ্তমান ৰাইজে ইয়াতে গা ধুইছে, নদীতে ধুইছে আৰু তোলাই বুৰ মাৰি দিওঁ নেকি, ঠিক নাই। সিমানেই আৰু নুধুওঁ আৰু ঘৰতে ভালকৈ ধুওঁগৈ আৰু গাইজ চবকে দেখালোঁ আৰু অলপমান ধুই। Kok durian toro? Ukuran durian toro, oro. Ibu apa? Ada apa? Ayam tuh pe. ভিডিঅ'টো আজিলৈ ইমানেই। গৰু কেনেকৈ গা ধোৱা হ'ল দেখালোঁ সকলোকে। আৰু চেনেলটো যদি কোনোবা নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পাটগিৰি দাই কিবা এটা কৈ দিয়ক। like and comment. Bilang, subscribe bilang aja.